সকলোলৈ নমস্কাৰ। জয় কুকিং ভিডিঅ'লৈ মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ কচু দি পেলাই পুঠি মাছৰ লগত ঝোল চব্জি ৰেচিপি। আৰু দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 50 গ্ৰাম পুঠি মাছ লৈ লৈছোঁ। পুঠি মাছৰ বাকলিটো পেলাই লৈছোঁ আৰু পুঠি মাছটো পেটুটো উলিয়াই লৈ চফা কৰি লৈছোঁ। এয়া গোটেইখিনি চফা কৰি ল'লোঁ। পুঠি মাছখিনি পেটুটো পেলাই ল'লোঁ। পুঠি মাছখিনি চফা কৰি লোৱাৰ পিছত নিমখ 1 চামুচ লৈ পেলাই ঢালি লৈছোঁ। হালধি 1 চামুচ লৈ পেলাই ঢালি দিছোঁ আৰু মাছখিনি মিলাই লৈছোঁ চামুচ এখনে দি পেলাই। পুঠি মাছখিনি নিমখ আৰু হালধি দি পেলাই মিলাই ল'লোঁ। নন ষ্টিক ফ্ৰাই পেন এটা বহাই লৈ চৌকা চুইচটো অন কৰি ল'লোঁ আৰু চৌকা চুইচটো হাই কৰি লৈছোঁ ষ্টিমটো। ৰিফাইন তেল লৈ লৈছোঁ। 300 ml ৰিফাইন তেল ঢালি লৈছোঁ। অকণমান সময় লৈ তেলখিনি গৰম কৰি লৈছোঁ। ৰিফাইন তেলখিনি গৰম হৈ গ'লগৈ। এতিয়া মই পুঠি মাছখিনি ঢালি লৈ ফ্ৰাই কৰি লৈছোঁ। পুঠি মাছখিনি ফ্ৰাই হৈ থাকোঁতে মই বাকী বস্তুবিলাক লৈ ল'ম। কচু লৈ ল'লোঁ এপিচ, ঔটেঙা এপিচ লৈ ল'লোঁ আৰু কচুটো মই চিলি পেলাই সৰুকৈ কাটি ল'ম। 5 পিচ পিঁয়াজ ল'লোঁ। পিঁয়াজখিনি গুচাই ল'লোঁ আৰু দীঘল দীঘলকৈ পিঁয়াজখিনি কাটি ল'ম। আদা ল'লোঁ এপিচ, আদাখিনি থেতেলাই ল'ম। নহৰু 6 পিচ ল'লোঁ, নহৰুখিনিও থেতেলাই ল'ম। জলকীয়া ল'লোঁ 8 পিচ, জলকীয়াখিনি দীঘল দীঘলকৈ ফালি ল'ম আৰু গোটেইখিনি মই এতিয়া কাটি ল'ম। পুঠি মাছখিনি ফ্ৰাই হৈ গ'লগৈ। তেলৰ পৰা উলিয়াই লৈছোঁ গোটেইখিনি। 5 পিচ পিঁয়াজ লৈ পেলাই পিঁয়াজখিনি দীঘল দীঘলকৈ কাটি ল'লোঁ আৰু ল'লোঁ তেজপাত 2 খিলা, নহৰু ল'লোঁ, নহৰুখিনি থেতেলাই ল'লোঁ, আদাখিনিও থেতেলাই ল'লোঁ, জলকীয়াখিনি দীঘল দীঘলকৈ কাটি ল'লোঁ, পাঁচফোৰণ ল'লোঁ 1 চামুচমান আৰু ঔটেঙাখিনি মই থেতেলাই লৈছোঁ। ঔটেঙাখিনি বাতি এটাত উলিয়াই লৈছোঁ আৰু ঔটেঙাখিনি কুমলীয়াখিনি মই থেতেলাই লৈছোঁ। এই চব আৰু লৈ লৈছোঁ কচুখিনি কাটি ল'লোঁ সৰু সৰুকৈ। চৌকাৰ ওপৰত কেৰাহী এটা বহাই দিলোঁ। চৌকা চুইচটো অন কৰি লৈছোঁ, ষ্টিমটো হাই কৰি ল'লোঁ। মিঠাতেল লৈ লৈছোঁ মই 3 চামুচমান লৈ পেলাই ঢালি লৈছোঁ মিঠাতেলখিনি কেৰাহীটোত। অকণমান সময় লৈ গৰম কৰি লৈছোঁ তেলখিনি। মিঠাতেলখিনি গৰম হৈ গ'লগৈ। তেজপাত 2 খিলা ঢালি লৈছোঁ, পাঁচফোৰণ 1 চামুচমান ঢালি লৈছোঁ। অকণমান সময় লৈ লৰাই লৈছোঁ, লৰাই পেলাই ভাজি লৈছোঁ পাঁচফোৰণ আৰু তেজপাত 2 খিলা। নহৰু 1 চামুচ ঢালি লৈছোঁ, আদা 1 চামুচ ঢালি দিছোঁ। অকণমান সময় লৰাই লৈছোঁ এইখিনি। এতিয়া মই লৈ লৈছোঁ পিঁয়াজখিনিও ঢালি লৈছোঁ, জলকীয়াখিনি ঢালি দিছোঁ। অকণমান সময় লৈ লৰাই লৈছোঁ এইখিনি, পিঁয়াজখিনি আৰু জলকীয়াখিনি, মছলাখিনি গোটেইখিনি। ভাজি লৈ পেলাই অকণমান ৰঙচুৱা কৰি ল'লোঁ পিঁয়াজখিনি। এই চাওক আপোনালোকে ৰঙচুৱা কৰি লৈছোঁ পিঁয়াজখিনি। এতিয়া মই কচুখিনি লৈ লৈছোঁ, কচুখিনি লৈ ঢালি দিলোঁ। কচুখিনি অকণমান সময় লৈ লৰাই লৈছোঁ, লৰাই পেলাই ভাজি ল'ম কচুখিনি পিঁয়াজখিনিৰ লগত। সোৱাদ অনুযায়ী নিমখ 1 চামুচ লৈ পেলাই ঢালি লৈছোঁ, হালধি 1 চামুচ লৈ ঢালি লৈছোঁ, জলকীয়া গুড়ি 1 চামুচ লৈ ঢালি লৈছোঁ। অকণমান সময় লৈ লৰাই লৈছোঁ, লৰাই লৈ ভাজি লৈছোঁ কচুখিনি আৰু বেলেগ মছলা মই ব্যৱহাৰ নাই কৰা। এতিয়া মই ঢাকনিখন লৈ পেলাই অকণমান সময় লৈ ঢাকি দিছোঁ। কচুখিনি ভালকৈ লৰাই পেলাই ভাজি ল'লোঁ আৰু অকণমান সিজি গ'লগৈ চব আৰু সিজিবলৈ বাকী আছে। এতিয়া ঔটেঙাখিনি লৈ পেলাই ঢালি লৈছোঁ। কচুখিনিৰ লগত ঔটেঙাখিনিও অকণমান সময় লৈ ভাজি লৈছোঁ। কচুখিনি 2 মিনিটৰ সময় ভাজি লৈছোঁ ভালকৈ আৰু ঢাকনিখন লৈ পেলাই 2 মিনিটৰ কাৰণে ঢাকি দিম কচুখিনি। 2 মিনিটৰ পিছত ঢাকনিখন আঁতৰাই লৈ কচুখিনি অকণমান সময় লৈ লৰাই লৈছোঁ লাগি যাব বুলি। গৰম পানী লৈ লৈছোঁ 700 ml, গৰম পানী ঢালি লৈছোঁ আৰু লৰাই লৈ পেলাই অকণমান সময় লৈ হ'বলৈ দিম কচুখিনি। এতিয়া ঢাকনিখন দি পেলাই মই ঢাকি দিছোঁ 3 মিনিটমান। 3 মিনিটৰ পিছত ঢাকনিখন আঁতৰাই ল'লোঁ। আঁতৰাই লৈ পেলাই কচু জোলখিনি অকণমান সময় লৈ লৰাই লৈছোঁ আৰু কচু জোলখিনি ডাঠ হৈ গ'লগৈ শুকাই পেলাই আৰু সিজি গ'লগৈ। এতিয়া মই মাছখিনি লৈ লৈছোঁ, পুঠি মাছখিনি ঢালি দিলোঁ।
কচুৰ জোলখিনি আৰু পুঠি মাছখিনি অকণমান সময়লৈ মিলাই দিছোঁ কচুৰ জোলখিনিৰ লগত। 1 মিনিটৰ কাৰণে ঢাকনিখন দি পেলাই ঢাকি দিলোঁ, হ'বলৈ দিছোঁ কচু জোলখিনি। 1 মিনিটৰ পিছত অকণমান সময়লৈ লৰাই লৈছোঁ কচু জোলখিনি। কচু জোলখিনি হৈ গ'লগৈ। কচুৰ লগত পুঠি মাছৰ জোলখিনি হৈ গ'লগৈ আৰু নমাই লৈছোঁ। বাতি এটাত উলিয়াই ল'ম গোটেইখিনি। মোৰ ৰেচিপিটো যদি আপোনালোকৰ সকলোকে ভাল লাগে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন ঘণ্টিটো প্ৰেছ কৰিবলৈ নাপাহৰিব। যিসকল মানুহে মোৰ ৰেচিপিটোলৈ নতুন আহে সেইসকল মানুহে প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ে। পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আৰু এটা ৰেচিপি লৈ মই হাজিৰ হ'ম। সকলোলৈ ধন্যবাদ থাকিলে।